বাল্য বিবাহ লৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় লাজ পাব। তেওঁ কেইদিনমান পিছত কৈ দিব যেন মই ক্ষমা খুজিছোঁ, মোৰ ভুল হৈ গ'ল। মই এইটো কথা খাটাংকৈ ক'লোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব যে লাষ্টত মোৰ ভুল হৈছে। জেলত যোৱাসকলে আপোনালোকে চিন্তা নকৰিব, কেইদিনমান পিছতে আপোনালোকক এনেই এৰি দিব। আপোনালোকক এনেই এৰি দিব, ভয় কৰিবলগীয়া একো নাই। আমাৰ হাইকোৰ্টৰ পৰা কিছুমান বিতৰ্ক হৈছে সিদিনা 2-3 দিনমান হ'ল যে আপোনালোকে কিয় এইটোত বক্সো আইন লগাইছে বা এই মানুহজনক কিহৰ কাৰণে লগাইছে। পুলিচকো কিবা কৈছে জজে, আৰু হাইকোৰ্টৰ যিবিলাক মানে ডাঙৰ উকিল আছে সিহঁতেও কৈছে যে এইটো আচলতে অন্যায়। সেইকাৰণে কৈছোঁ যে যিবিলাক মানুহ আছে জেলত তেওঁলোকে সকলোকে এৰি দিব কেইদিনমান পিছত। আপোনালোকে চিন্তা নকৰিব, ভয় নকৰিব। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছিল যে যিটো আইন বনাই আছোঁ এইটো আইনত কেইটামান বা কিছুমান মানুহে কিজানি পৰিব, যে কেইটামান জাতি পৰিব, কিন্তু ইয়াৰ মাজত বহুতো জনজাতি সোমাই গ'ল। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহি পৰিছে যে কি কৰোঁ। এতিয়াতো ইমান সহজত ক্ষমাও খুজিব নোৱাৰে। সেইকাৰণে তাৰ যি জেদটো অটল কৰি ৰাখিছে, কিন্তু লাষ্টত কি হ'ব, এৰি দিব লাগিব, বাধ্য হ'ব লাগিব। এইটো নাই নেকি যে কিমান বছৰ আগত বিয়া পাতিছে সেই মানুহবোৰক এতিয়া জেলত লৈ আছে। এইটো কোন নিয়মত হয়, কোনটো আইনত এইটো সম্পূৰ্ণ হয় যে যিটো আইনমতে যদিও বাল্য বিবাহ হয়, এতিয়া যদি 2 বছৰ হোৱাৰ পিছত যদি কয় যে এইটো অমান্য বা গোচৰ কৰে, তেতিয়াহে হ'ব যে এইটো মানে বিয়াটো অবৈধ হ'ব পাৰে। কিন্তু সেইটোও নহয়। আপোনালোকে চাওকচোন কেনেকুৱা ৰাজনীতি চলি আছে আমাৰ অসমত। ভাবিলেই ঘৃণা লাগে যে কেনেকুৱা আমাৰ দেশত ৰাজনীতি। লাজ লাগে, এইবিলাক ইমানেই লাজ লাগে যে ক'বই নোৱাৰোঁ যে আমাৰ দেশখন হৈ আছে কিনো বাৰু। আপোনালোকে সবেই বহুত কি হৈ আছে, সবেই মানে বহুত চিন্তিত হৈ আছে যে কাৰ বা কি হয়। যেনেকৈ ধৰি আছে, বা একজনে বিয়া পাতা নাই তথাপি ধৰিছে। গাঁৱতে এজন মুখিয়াল আছিল, তাকো ধৰিছে যে সি কিজানি তেতিয়া কি কৰিছিল তাৰ প্ৰশাসনে। অসমৰ যিবিলাক পুলিচ আছে তেতিয়া কি কৰিছিলে, DC বিলাক বহি আছিলে নেকি, SP DC আৰু থানাৰ মানুহবিলাকে বহি আছিল নেকি। তেতিয়া ধৰিব লাগিছিল, যেতিয়া বিয়া হৈছিল সেইদিনা ধৰিব লাগিছিল। এতিয়া বিয়া হৈ গৈছে, তাহাঁতৰ সংসাৰ হৈছে, জীৱনটো সুখত চলি আছে। এতিয়া যদি সেই সংসাৰটোত জুই লগাই দিয়ে তেনেহ'লে কেনেকুৱা হ'ব পাৰে মানুহৰ মূৰটো। এনেকুৱা ৰাজনীতি আমাৰ অসমতে কেৱল চলি আছে। আমাৰ ভাৰতৰ কোনো বেলেগ ষ্টেটত এনেকুৱা ৰাজনীতি হোৱা নাই এতিয়ালৈকে। জহৰা ৰাজনীতি এইটো।